Hello everyone, welcome back to my channel Because of the Creation. So মই আজি আপোনালোকৰ মাজত লৈ আহিছো বিজনেছ অপৰচুনিটি প্লেন আৰু এই বিজনেছ অপৰচুনিটি প্লেনটো একচুয়ালি মই আপোনালোকক ডিজিটালি প্ৰেজেন্ট কৰিব গৈ আছো। সো হেতু কাৰণে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছো যাতে আপোনালোকে নিজৰ ভিডিও কোৱালিটিটো অকমান হাই কৰি লওক কিয়নো এটো মই ডিজিটালি আপোনালোকক মই চেষ্টা কৰিছো দেখাবৰ কাৰণে। সো যাতে প্ৰত্যেকটা ওয়াৰ্ড আপোনালোকে ক্লিয়াৰলি দেখা পায় আৰু আপোনালোকৰ বুজাত সহায় হয় আৰু কিয়নো আজি এই ভিডিওটো মই বনোৱাৰ কাৰণ এটাই হৈছে যে আজি প্ৰত্যেকটা ইউথ সকলে আজি চাব প্ৰত্যেকজন ইউথ সকলে আজি ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি চয়েস কৰিছে বা ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি অহাৰ পাছতো আজি হিয়তে ডিসিশন ল'ব পৰা নাই হিয়তৰ মাইন্ডত কিবা নহলে কিবা এটা অহাৰ পাছতো কনফিউজন হৈ আছে যে মই ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি বা যেটো ইন্ডাস্ট্ৰি আপোনালোকে কৰিছে যেটো কোম্পানীত কৰিছে একচুয়ালি হে কোম্পানীটো আপোনালোকৰ কাৰণে ৰাইট হয় নে প্ল্যাটফৰ্মটো ৰং হয় আপোনালোকে হয়তো কেতিয়াও মানে ভাবিব পৰা নাই। সো আপোনালোকৰ কাৰণে এই ভিডিওটো হয় যাতে আপোনালোকে প্ৰত্যেককে স্কিপ নকৰাকে চাওক আৰু স্কিপ নকৰাৰ কাৰণ এটাই যে আপোনালোকে যদি অলপো যদি স্কিপ কৰে ভিডিওটো তেতিয়াহলে আপোনালোকৰ অকমান কবাত নহলে কবাত বুজাত মানে মিসআন্ডাৰষ্টেণ্ডিং হ'ব পাৰে। সো হেতু কাৰণে আপোনালোকে ভিডিওটো স্কিপ নকৰিব আৰু মই এটা অনুৰোধ কৰিছো যাতে আপোনালোকৰ যদি বৰ্তমান এতিয়া আপোনালোকৰ যদি সময় নাই বা কিবা এটা বেলেগ যদি আপোনালোকে কাম কৰি আছে তেতিয়াহলে প্লিজ আপোনালোকে ভিডিওটো এতিয়া নাচাব যেতিয়া আপুনি ফ্ৰী হয় তেতিয়া আপোনালোকে ভিডিওটো চাব স্কিপ নকৰাকৈ কিয়নো অকমান দীঘলীয়া হ'ব কাৰণ এটো এটা প্ল্যান হয় মই স্কিপ কৰাকৈ দিব নোৱাৰো মানে ভিডিওটো ঠিক আছে। তো এতিয়া সক এটো এটা ইউনিক অপৰচুনিটি হয় আৰু আপোনালোকৰ মাজত যদি আজি আপোনালোকে যি সকলে ভিডিওটো চাই আছে বা অলৰেডি যদি আপোনালোকে ভাবিছে যে বোলে মই কৰিমে বা আপোনালোকে যদি ডিসিশন ল'ব পৰা নাই যে এটা ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত অহাৰ পাছত তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ কাৰণে আৰু আপোনালোকৰ যেটো কনফিউজন আছিল হে কনফিউজনটো আজি নাইকিয়া হৈ যাব যদিহে আপোনালোকে এই ভিডিওটো চাই। সো এই প্ৰেজেন্টেশনটো মই প্ৰেজেন্ট কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছো যে আজি আমি দেখা পাইছো যে সময়ৰ লগত প্ৰতিটো ক্ষেত্ৰত আমি কিবা নহলে কিবা চেঞ্জ দেখা পাইছো ৰাইট। এটা যেনক আপোনালোকে স্ক্ৰিনত দেখা পাইছে যে আগত যদি আমি চাও সৰু লৰাবিলাকক যেতিয়া বা আমি যেতিয়া সৰু আছিলো বা আপোনালোকে যেতিয়া সৰু আছিলে তেতিয়া আমি কি কৰিছিলো আমি যেতিয়া স্কুললৈ গৈছিলো আমি এতিয়াৰ নিচিনা না যাও আগত আমি কি কৰিছিলো যেনক আপোনালোকে পিকচাৰত দেখা পাইছে যে আমি কেতিয়া বেক লৈ যোৱা নাছিলো আমি হাতত নিজৰ কিতাপটো লৈ গৈছিলো ৰাইট। আৰু এতিয়া যদি আমি চাও তেতিয়ালে এতিয়া 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰত থাকিলেও কিন্তু আজি প্ৰত্যেক সৰু স্কুলীয়া সৰু লৰা ছোৱালীকো আমি কিন্তু এতিয়া সাইকেলত বা বাইক স্কুটি হওক বা অটো গাড়ীত আমি লৈ যাব লগিয়া হয় আৰু হিয়তক আজি আমি হাতত বেগ ধৰি হাতত আমি কিতাপ ধৰি লৈ যাব বা পঠাব নোৱাৰো কাৰণ হিয়তৰ কাৰণে এটা বেগ লাগে মানে আমি দেখা পাইছো আগৰ নিচিনা সময়টো এতিয়া নাই ৰাইট। ঠিক তেনেদৰে যদি মই চাও তেতিয়ালে চাব আগত যেনকা প্ৰতিটো ঘৰতে এন্টেনা আছিল যেনকা আপোনালোকে পিকচাৰত দেখা পাইছে আৰু এতিয়া যদি আপোনালোকে চাই তেতিয়ালে হে এন্টেনাৰ জাগাত আজি প্ৰত্যেকটা ঘৰতে স্মাৰ্ট টিভি আহি গৈছে ডিটিএইচ বিলাক আহি গৈছে ৰাইট। যদি আপোনালোকে এতিয়া এটা সাৰ্ভে কৰে বা আপোনালোকে যদি চাই আপোনালোকৰ গাঁৱতে যদি চাই আপোনালোকে 100টা ঘৰত গলেও কিন্তু মাত্ৰ এটা ঘৰতহে পাব এন্টেনা আৰু সেই ঘৰটোতো লগোৱা নাথাকিব কবাত নহলে কবাত সিলিংৰ ওপৰত থৈ দিয়া থাকে। সো এইখিনি মই হেতু কাৰণে কৈছো কাৰণ আজি সাধাৰণ যদি বস্তুবিলাক চেঞ্জ হ'ব পাৰিছে তেতিয়ালে আমি কিয় নোৱাৰো বা আমি কিয় মানে চেঞ্জ হোৱা নাই। সো আমি এইটোৱে এই প্ৰেজেন্টেশনটোৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছো যে যদি সাধাৰণ বস্তুবিলাক চেঞ্জ হৈছে যেনকা যদি আপোনালোকে চাই আমাৰ মোবাইল ফোন যদি এতিয়া চাই আগত যদি আপোনালোকে যদি গম পায় যে সৰু যেতিয়া আছিলো আমি আগত খুব বেছি আমাৰ গাঁৱত এটা বা দুটাহে এনেকা নকিয়া ফোন বিলাক দেখা পাইছিলো কিন্তু আজি যদি সময়ছোৱাত চাও তেতিয়াহলে প্ৰত্যেকটা ঘৰতে মিনিমাম 2টা 3টা মোবাইল থাকে তাকো স্মাৰ্টফোন আছে ৰাইট। সো এইখিনি বস্তু যদি চেঞ্জ হ'ব পাৰিছে তেতিয়াহলে আমাৰ লাইফটো আমি চেঞ্জ হ'ব লাগিব ৰাইট। যদি চেঞ্জ নহয় তেতিয়াহলে আমাৰো হয়তো বহুত কিবা ধৰণৰ প্ৰবলেম আমি পাব পাৰো ঠিক আছে। সো এতিয়া মই আপোনালোকক এটা ইণ্ডিয়ান প্লেনিং কমিশনছ এটা সাৰ্ভে ৰিপৰ্ট দেখাব বিচাৰিছো আৰু এই সাৰ্ভে ৰিপৰ্টটো দিছিল মন্টেক সিং আললিয়া আৰু মন্টেক সিং আললিয়া ছাৰে এজন এক্স ভাইস চেয়াৰম্যান আছিল আৰু হে প্লেনিং কমিশনৰ এটা চেয়াৰম্যান আছিল ঠিক আছে। আৰু এই যেটো আমাৰ কি কয় সাৰ্ভে ৰিপৰ্ট আছিল সেই সাৰ্ভে ৰিপৰ্টত এটা কথা আমাক দেখাই দিছে একদম স্পষ্ট কৰি দিছে যে যেনকা আমাৰ প্ৰতিটো সময়ৰ লগত আমাৰ চেঞ্জ হৈছে ঠিক তেনেদৰে আমাৰ এই যেটো আমাৰ পইচাৰ ক্ষেত্ৰতো আমাৰ কিন্তু কিছুমান চেঞ্জ আহিছে। সো এইখিনি এটা চাই লও এটা চক আমাৰ মন্টেক সিং আললিয়া ছাৰে কৈছে যে ৰিপৰ্টটোত কৈছে যে 1920 অৰ্থাৎ 1920 চনত কিন্তু এটা ঘৰৰ পৰিয়াল চলিবৰ কাৰণে মাত্ৰ 1 টকা প্ৰয়োজন হৈছিল বুলি কৈছে আৰু
সঁচা কথা কাৰণ আমি যেতিয়া আমাৰ ককা আইতাবিলাকৰ লগত যেতিয়া আমি কথা পাতিছিলোঁ আগত তেতিয়া আমাৰ ককা আইতাহঁত কৈছিল যে আগত আমি 1 টকাত কিন্তু আমাৰ এটা বেগ ফুল হৈ গৈছিল বা দুটা বেগ ফুল হৈ গৈছিল ৰাইট চ' কথাটো আমি সঁচা মানি ল'ব লাগিব কিয়নো এই কথাটো আজি আমাৰ এনেকুৱা এজন ব্যক্তিয়ে কৈছে যোনে এক্স ভাইচ চেয়াৰমেন আছিল আমাৰ ইণ্ডিয়ান প্লেনিং কমিশ্যনৰ চ' তেওঁ এটা ছাৰ্ভে ৰিপৰ্ট কৰিছিল আৰু ছাৰ্ভে ৰিপৰ্টত কৈছে যে 1920 চনত এটা ঘৰৰ পৰিয়াল চলিবৰ কাৰণে 1 টকা প্ৰয়োজন হৈছিল আৰু এটা কথা কৈছে যে 1 টকা প্ৰয়োজন হৈছিল কিন্তু সেই ঘৰখনত টোটেল মেম্বাৰ আগৰ যুগত আমি চাওঁ যদি তেতিয়া কি হৈছিল এটা ঘৰৰ পৰিয়ালত মিনিমাম 10ৰ পৰা 15 জন ব্যক্তি আছিল ঠিক আছে ঘৰৰ পৰিয়াল আছিল আৰু এই যেটো 1 টকা প্ৰয়োজন হৈছিল হেতু মাহেকৰ এটা হিচাপ দিছে আমাক যে এটা মাহেকত 1 টকাৰ প্ৰয়োজন হৈছিল ঠিক তেনেদৰে যদি আমি চাওঁ 1940 চনত কিন্তু সেই ঘৰ যেটো ঘৰত 1 টকা লাগিছিল সেই ঘৰটোতে কিন্তু 10 টকা প্ৰয়োজন হ'ব ধৰিলে ফ্যামিলি মেম্বাৰ ইমানেই আছে কিন্তু তাত 1 টকাৰ জাগাত 10 টকা আহি গ'ল ঠিক আছে আৰু এটো কেতিয়া হল 20 চনৰ পাছত ঠিক তেনেদৰে কৈছে যে 1960 চনত কি হৈছে 100 টকা হল 1980 চনত 1000 টকা হল আৰু 2000 চনত এটা ঘৰ চলিবৰ কাৰণে এটা পৰিয়ালক 1 মাহত 10000 টকা প্ৰয়োজন হ'ব বুলি কৈছে ঠিক আছে কিন্তু এতিয়া আজি আমি চাও 2020 চনত কিমান হ'ব 1 লাখ টকা হ'ব ৰাইট কিন্তু এতিয়া আমাৰ কি কয় 2023 চলি আছে হয়নে তো আমি যদি চাও আৰু 2020 ৰ পাছত যদি আমি চাও 10 মানে 20 চনটো যদি আমি চাও আকৌ যদি আমি পাৰ কৰিছাও তেতিয়ালে 2020 ৰ পাছত 2040 আহিব তো তেতিয়া হলে 2040 ত এটা ঘৰৰ পৰিয়াল চলিবৰ কাৰণে টোটেল আমাক কিমান লাগিব 10 লাখ টকা লাগিব বুলি কৈছে তো 10 লাখ টকা লাগিব মাই ডিয়াৰ ফ্ৰেন্ডস কিন্তু আমি 2040 ত বাদ দিছো 2040 এটালৈকে পোৱা নাই কিন্তু আমি বৰ্তমান আছে 2023 ত ঠিক আছে আমি 2030 চাই আছো তো 2030 চলিবৰ কাৰণে কিমান লাগিব বুলি কৈছে আমাৰ মন্টেক সিংহাললিয়া ছাৰে যে 5 লাখ টকা মিনিমাম লাগিবই এটা মাহেকত যদিহে আমি নিজৰ ঘৰটো চলাব পাৰো বা বিচাৰিছো ঠিক আছে কিন্তু 2030 অহা নাই বাদ দিয়ক মই 2025 টোৱে ধৰিছো তো 2025 ত কিমান লাগিব আমাৰ এটলিষ্ট মিনিমাম আমাক 2.5 লাখ টকা লাগিব বুলি কৈছে কিন্তু কথাটো হসা নে এটো কেনকা বালো এটো পসিবল হ'ব আৰু হসা যদি হয় তেতিয়াহলে আজি প্ৰত্যেকটা মানুহে আজি ঘৰ চলাব পাৰিছে কিন্তু আজি প্ৰত্যেকটা মানুহে তো ঘৰ চলাই আছে ন আজি আপোনালোকৰ ঘৰো চলি আছে আজি 2023 চলি গৈছে তো আজি কি 2025 নহলে 2.5 লাখ টকা নহলে আপোনাৰ ঘৰ নচলিব নেকি নিশ্চয় চলিব এটো মই মানিছো মাই ডিয়াৰ ফ্ৰেন্ডস কিন্তু আপোনালোকে হেইজন ব্যক্তিক খুদক বা আপোনালোকে যি কেইজন ভিডিওটো চাই আছে আপোনালোকে নিজে কোৱেশ্চন কৰক যদি আপোনালোকে এটা ফ্যামিলি হোল্ডাৰ হয় যে আজিৰ তাৰিখত যদি আপোনালোকে ঘৰটো চলাইছে আপোনালোকে এটা কনফাৰ্মাইজিং লাইফত আপোনালোকে চলাই আছে নে একদম লাক্সাৰি লাইফত আপোনালোকে এটা মানে আছে আপোনালোকে নিজে কোৱেশ্চন কৰি লওক হসাকৈ আজি আপোনালোকে হেইটো বস্তু বিচাৰি পাইছে নে যেটো বস্তু আপোনাক আজি লাগে আপুনি কালি আনিব পাৰিছে নে যদি পৰা নাই তেতিয়াহলে আমাক কিন্তু 2025 ৰ ভিতৰত কিন্তু আমাক এটলিষ্ট 2.5 লাখ টকা হলেও আমাক মাহেকত ইনকাম লাগিব কিন্তু মাহেকত ইনকাম লাগিব বুলি কলে নহব হয়নে কাৰণ এটো পসিবল নহয় কেনকা পসিবল নহয় কাৰণ আমাৰ তেনেকা এনেকা ব্যৱস্থা নাই এনেকা আমাৰ ৰাস্তা নাই যত আমি 2.5 লাখ টকা মাহেকত আমি কিনিব পাৰো বা লব পাৰো উপাৰ্জন কৰিব পাৰো তেনেকা আমাৰ ৰাস্তা নাই ঠিক আছে সো সেই কাৰণে আমাৰ আৰু এটা আছে আৰু এটা বস্তু আমাৰ ৰবাৰ্ট টি কিয়সাকি এজন অথৰ হয় আৰু তেখেতে বহুতখিনি বুক লিখিছে তাৰে ভিতৰত এটা বুক আছে ৰিচ ডেড পুৱাৰ ডেড বুলি অৰ্থাৎ ধনী দেউতা দুখীয়া দেউতা বুলি এটা কিতাপ লিখিছে আৰু সেই কিতাপটো প্ৰতিটো ল্যাঙ্গুৱেজতে কনভাৰ্ট কৰা হৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ আটাইকেইজন বহুত মানুহে এটো কি কয় কিনিছে বুকটো আৰু তাত এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটোৱে মই আপোনাক ইয়াত প্ৰেজেন্ট কৰিব গৈ আছো সেই ফৰ্মুলাটো দেখিয়ে একচুয়ালি আজি প্ৰত্যেকটা ইউথ সকলে আজি এই বিজনেসটো কৰাত আগবাঢ়ি আছে আৰু এই ফৰ্মুলাটো কি আছে এটা আপোনালোকে ইয়াত অকমান চাই লওক যে আমাৰ ৰবাৰ্ট টি কিয়সাকি হে ৰিচ ডেড পুৱাৰ ডেড বুকখনত লিখিছে যে আজি এনে যদি আমি চাও তেতিয়াহলে প্ৰত্যেকটা ক্ষেত্ৰতে আজি বহুত ধৰণে মানুহে কাম কৰি আছে হয়নে আজি যদি আমি চাও তেতিয়াহলে আজি সাইকেল ওলা এটা সাইকেল বনাই আছে আজি অটোৱালা অটো চলাই আছে তেনেকা যদি আমি চাও এমপ্লয়ে আজি কবা জব কৰি আছে সেম তেনেকা আজি প্ৰত্যেকটা মানুহে প্ৰত্যেক ধৰণৰ আজি কাম কৰি আছে কিন্তু ৰবাৰ্ট টি কিয়সাকি এটা কথা কৈছে হ'ব পাৰে বহুতখিনি কাম কৰিব পাৰে মানুহে কিন্তু প্ৰকাৰকৰ 4টা হে আছে আৰু সেই 4টা প্ৰকাৰ হৈছে যে ই হৈছে এমপ্লয় এটা এমপ্লয় হেতু কাৰণে কৈছে যে আজি এমপ্লয় এসকল ব্যক্তি হয় যিসকল ব্যক্তি আজি জব কৰিছে মানে এটা কোম্পানীৰ এটা বছৰ আন্ডাৰত যিসকল ব্যক্তিয়ে কাম কৰি আছে হেতু
ই বুলি কৈছে তাৰ মানে এমপ্লয় তাৰ পাছৰটো কৈছে সেলফ এমপ্লয় হৈছে আজি যিসকল ব্যক্তিয়ে সেলফ এমপ্লয় মানে আজি যদি আপোনালোকৰ দোকান আছে এতিয়া সেই দোকানটোত আপোনাৰ না কোনো বছ আছে না কোনো আপোনাৰ এমপ্লয় আছে আপুনি সেলফ এমপ্লয় ঠিক আছে সো এইখিনি যিটো বস্তু আপুনি অকলহৰীয়াকৈ চলাই আছে অকলহৰীয়াকৈ আপোনালোকে চলাই উপাৰ্জন কৰি আছে সেইটো হৈছে সেলফ এমপ্লয় আৰু সেই সেলফ এমপ্লয়টোৰ কাৰণে ৰবাৰ্ট টি কৈছে যে এছ হৈছে সেলফ এমপ্লয়মেণ্ট ঠিক আছে তাৰ পাছত বি হৈছে বিগ বিজনেছমেন আৰু আই হৈছে ইনভেস্টৰ আৰু বিগ বিজনেছমেন সেইসকলক কৈছে যিসকল ব্যক্তি আজি লাখ লাখ কৰোৰ টকা আজি লগাই মেলি এটা ডাঙৰ ইণ্ডাষ্ট্ৰি খুলিছে আৰু আই হৈছে ইনভেস্টৰ যিসকল ব্যক্তিয়ে আজি পইচাৰ হলনি পইচা আজি সিহঁতে ইণ্টাৰেষ্টত লৈ আছে সো এইখিনিক আজি ইনভেস্টৰ বুলি কৈছে কিন্তু ইয়াত আপোনালোকে এটা কথা জানি আচৰিত হ'ব এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে ই আৰু এছ কেটেগৰীত কিন্তু আমাৰ টোটেল মানুহ কিমান দেখা পাওঁ টোটেল মানুহ আমি দেখা পাম 95% কিয়নো আপোনালোকে যদি সাৰ্ভে কৰে আপোনালোকৰ এৰিয়াটোতে যদি আপোনালোকে চাই টোটেল আপোনালোকে কিন্তু এই যেটো আমাৰ ৰাইট সাইডে আছে বি আৰু আই এইটো ক্যাটাগৰীৰ মানুহ কিন্তু আপোনালোকে বহুত কম দেখা পাব কিন্তু ই আৰু এছ ক্যাটাগৰীত কিন্তু মানুহ আপোনালোকে বহুত বেছি দেখা পাব অৰ্থাৎ গুটে যদি আমি ভাৰতবৰ্ষত চাও তেতিয়াহলে কিন্তু আমাৰ ই আৰু এছ ক্যাটাগৰীত কিন্তু 95% মানুহ আছে আৰু যদি আমি চাও তেতিয়াহলে বি আৰু আই ক্যাটাগৰীত মাত্ৰ 5% হে মানুহ আছে আৰু এইটো মই কথা কোৱা নহয় কিন্তু আমাৰ ৰবাৰ্ট টি কি এজন অথৰে কৈছে আৰু এটা কথা আপোনালোকে জানি আচৰিত হ'ব যে আমি এতে কি ভাবো যে যিফালে মানুহ বেছি সেইফালে আমাৰ পইচা বেছি ৰাইট যিফালে মানুহ কম সেইফালে পইচা কম বা যিকোনো আমি বস্তুত আমি তেনেকুৱাই ভাবো কিন্তু ইয়াত টোটালি আমাক উল্টাকে কোৱা হৈছে যে 95% ত কিন্তু মাত্ৰ 5% হে পইচা আছে বুলি কৈছে আৰু 5% মানুহৰ ওচৰত কিন্তু 95% পইচা আছে কিন্তু সঁচাকৈ এই বস্তুটো হয় নে বাৰু আমি তো চাব লাগিব নহয় জানো তো এটো কেনকা পসিবল হ'ব পাৰে আজি তো 95% ফালে তো 5% অকল কেনকা হ'ব পাৰে ইফালে 95% হ'ব লাগিছিল পইচা বা 100% হ'ব লাগিছিল কিন্তু এই বস্তুটো যে ইয়া টোটালি উল্টাকে দেখাইছে তো এই বস্তুটো কি একচুয়ালি আমি এটো জানি লওয়া হওক তো সক এতিয়া আমি এই যেটো ই আৰু এস ক্যাটাগৰীৰ মানুহখিনিৰ কথা কৈছে প্ৰথমতে যে আমি কি কৰো ইন্ডিভিজুয়াল ওয়ার্ক কেলে কৰো কাৰণ আজি এমপ্লয়মেন্ট আজি সিহঁতে নিজৰ বছৰ আন্ডাৰত কাম কৰি আছে ঠিকে কিন্তু আজি আপোনালোকে যদি কবা জব কৰি আছে আপোনালোকে জব কৰি থকাৰ সময়ত আপোনালোকে আৰু 2-3টা মান মানুহ লৈ যাব পাৰিব জানো হেটো ইন্ডাষ্ট্ৰিত যে বলে নাই আজি মোৰ লগত অকমান মই কামত বলে ভাগৰি যায় এটো কাৰণে মই 2টা মান মানুহ লৈ আহিছো মোৰ কামটো কৰি দিব কেতিয়াও নহয় তেনেকুৱা বা আপোনালোকে যেটো দোকানত আপোনালোকে কাম কৰি আছে এই দোকানটোত আপোনালোকে আজি সৰু দোকান এটা আছে কিন্তু আপোনালোকে তাত 4-5 জন মান এমপ্লয় থব পাৰিব জানো কেতিয়াও নোৱাৰে কাৰণ আপোনালোকে ইন্ডিভিজুয়াল ওয়ার্ক কৰি আছে এটো ক্ষেত্ৰত আৰু ইন্ডিভিজুয়াল ওয়ার্ক কেলে কৰি আছে কাৰণ সক আজি আমাৰ যদি চাও 24 আৱাৰ্স আমাক ভগৱানে সবকে কিন্তু 24 আৱাৰ্স দিছে ৰাইট আজি হ'ব পাৰে আজি কি কয় এই যেটো চাৰিটা ক্ষেত্ৰত আজি আমি মানুহ চালু ই এস বি আই ক্যাটাগৰী কিন্তু সবে প্ৰতিটা মানুহে কিন্তু আজি 24 ঘণ্টা পাই আছে কিন্তু 24 ঘণ্টা পোৱাৰ পাছতো আজি কিছুমান মানুহৰ ওচৰত আজি ইমান পইচা আছে কিছুমান মানুহৰ ওচৰত ইমান কম কিয় কাৰণ আমি ই আৰু এস যদি সাইটৰ চাও মানুহখিনিক ইহতি ইন্ডিভিজুয়াল কৰি আছে আৰু আমি প্ৰতিটো মানুহে 24 ঘণ্টা হ'ব পাৰে পাব পাৰো কিন্তু 24টা ঘণ্টাৰ ভিতৰত আমি কেইটা ঘণ্টা কাম কৰো খুব বেছি যদি কাম কৰো আমি 8 পৰা 10 ঘণ্টা কাম কৰো আৰু সেই কাৰণে আমাৰ টাইমটো লিমিটেড আৱাৰ্স হয় ৰাইট সো লিমিটেড যদি আৱাৰ্স হয় তেতিয়ালে আজি আমি ভাবিব পাৰো নেকি যে লিমিটেড সময় কাম কৰি পিনে আমি আনলিমিটেড ইনকাম কৰিম কেতিয়া হ'ব নোৱাৰে সো হেতু কাৰণে যদি আমাৰ কামটো লিমিটেড হয় মাই ডিয়াৰ ফ্ৰেন্ডছ তেতিয়ালে আমাৰ ইয়াত ইনকামটো লিমিটেডই হ'ব ঠিক আছে সো আমাৰ এই ইএস ক্যাটাগৰীৰ সাইটত আজি 5% যে ইনকাম আছে মাত্ৰ তো সেই 5% কিয় মই এইটো আপোনালোকক ইয়াত প্ৰেজেন্ট কৰিব চেষ্টা কৰি আছো যে কাৰণ আমি ইন্ডিভিজুয়াল ওয়ার্ক কৰো প্ৰথম কথা তাৰ পাছত আমি লিমিটেড আৱাৰ্স কাম কৰো কাৰণ আমি 24 ঘণ্টা তো আমি 24 ঘণ্টাটো আমি কাম কৰিব নোৱাৰো হয়নে কাৰণ আমি 8 to 10 আৱাৰ্স আমি কাম কৰিব পাৰো আৰু 8 to 10 আৱাৰ্স যদি আমি কাম কৰো হেতু আমাৰ কাৰণে লিমিটেড আৱাৰ্স হ'ব আৰু যদি আমি লিমিটেড আৱাৰ্স কাম কৰিম তেতিয়ালে কিন্তু আমাৰ লিমিটেড ইনকামে হ'ব মাই ডিয়াৰ ফ্ৰেন্ডছ কেতিয়াও আপোনালোকে লিমিটেড আৱাৰ্স কাম কৰি পিনি আনলিমিটেড ইনকাম কৰিম বুলি ভাবিব নোৱাৰে তো আমি যদি লিমিটেড ইনকাম কৰিম তেতিয়ালে আমাৰ সেই ইনকামটো এক্টিভ ইনকাম হ'ব বুলি কৈছে কেলে এক্টিভ ইনকাম হ'ব মাই ডিয়াৰ ফ্ৰেন্ডছ কাৰণ সক আজি আপুনি জব কেতিয়ালৈকে কৰিব যেতিয়ালৈকে আপোনাৰ স্বাস্থ্য ভাল থাকে হয়নে আপুনি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপুনি আজি এটা জব কৰিব যোনদিনাখনে আপুনি বোলে ভগৱানে নকৰক আজি বোলে কিবা এটা বোলে আপোনাক হৈ গল আৰু ডক্টৰে বোলে কৈছে যে আপোনাৰ বেড ৰেষ্ট ল'ব লাগিব 1 মাহ আপুনি 1 মাহ যদি ঘৰত বহি থাকে আপুনি ইনকাম পাব জানো কেতিয়াও নাপাব মানে আপুনি যোনদিনাখনে ইনকাম আপুনি অফিসত গৈছে সেইদিনাখন আপোনাৰ
কি কয় ইনকাম আহিছে, যোনদিনাখন আপুনি অফিচলৈ যোৱা নাই সেইদিনাখন আপোনাৰ ইনকামটো বন্ধ হৈ আছে। ঠিক তেনেদৰে যদি আমি চাওঁ তেতিয়াহ'লে আপোনাৰ যদি সৰু সুৰা দোকান আছে, দোকানৰ শাটাৰ খোলা আছে, আপোনাৰ ইনকাম আহি আছে, দোকানৰ শাটাৰ বন্ধ আছে, আপোনাৰ ইনকামটো বন্ধ হৈ আছে, ৰাইট? চ' সেইটো কৈছে এক্টিভ। আপুনি যেতিয়ালৈকে এক্টিভ থাকে তেতিয়ালৈকে ইনকাম আহিব, যেতিয়ালৈকে আপুনি আনএক্টিভ হৈ যাব তেতিয়া কিন্তু আপোনাৰ ইনকাম অহা বন্ধ হৈ যাব। চ' এইখিনি কিছুমান কেটেগৰী আছে, 4টা বস্তু আছে, সেই 4টা কাৰণে আজি আমাৰ ওচৰত আজি 95 মানুহৰ ওচৰত মাত্ৰ 5% আছে। কিন্তু আজি 95% মানুহৰ ওচৰত 95% কেনেকুৱা আছে আজি সেইটো আমি চাব লাগিব। তো এইফালে এবাৰ আমি আহোঁ, এবাৰ চাওক আজি বি আৰু আই কেটেগৰীত আজি কেনেকুৱা কি কৰিছে ইহঁতে, যে 95% মান ইনকাম আছে সিহঁতৰ ওচৰত। তো ইহঁতি টিম ৱৰ্ক কৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ। টিম ৱৰ্ক কেনেকুৱা কৰে যদি মই চাওঁ, মই আপোনাক এটা উদাহৰণ দিছোঁ। যদি ধৰি লওক এইটো এটা ইণ্ডাষ্ট্ৰী, ঠিক আছে, এইটো ইণ্ডাষ্ট্ৰীৰ বোলে মালিক সেইজন। এতিয়া এই যে মালিক হয়, এই মালিকজনে আজি বহুত কৰোৰ টকা, আজি বোলে বহুত লাখ কৰোৰ টকা দি পিনে আজি ইণ্ডাষ্ট্ৰী, ডাঙৰ ফেক্টৰী, ডাঙৰ ইণ্ডাষ্ট্ৰী, বা আজি যদি আমাৰ অসমত যদি চাওঁ আজি চাহ খেতি, আজি চাহ বাগান খুলি লৈছে কোটি টকা দি মেলি। আৰু ইহঁতৰ আণ্ডাৰত আজি কি কৰিছে, ধৰি লওক আজি 10,000টা আজি এমপ্লয় আছে, 10,000 আজি মানুহ কাম কৰি আছে তাৰ আণ্ডাৰত, ঠিক আছে। কাৰণ সি আজি কোটি টকা দি পিনে এই ইণ্ডাষ্ট্ৰীটো খোলাৰ কাৰণে আজি সেই মালিকজনে 10,000 আজি ৱৰ্কাৰ্ছ থ'ব পাৰিছে। আজি আমি কি চাইছিলোঁ যে আমি বৰ্তমান যদি এটা মানুহে কাম কৰে 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 8 ঘণ্টা বা 10 ঘণ্টা দিব পাৰে, মই ধৰি লৈছোঁ 8 ঘণ্টা। যদি 8 ঘণ্টা কৰি যদি 10,000 মানুহে দিব তেতিয়াহ'লে সেইটো আনলিমিটেড হ'ব নহয় ইয়াৰ কাৰণে। আনলিমিটেড কেনেকুৱা হ'ব, এতিয়া চাওক আপুনি 8 ঘণ্টা কৰি যদি 10,000 মানুহে দিব, তেতিয়াহ'লে 10,000 মানুহে যদি 8 ঘণ্টা কৰি দিছে এইটো ইণ্ডাষ্ট্ৰীত সময়, তেতিয়াহ'লে টোটেল এই যিটো আপোনালোকে মালিকটো চাই পাইছে, সেই মালিকৰ কাম এদিনত কিমান হৈছে, 80,000 ঘণ্টা হৈছে। আপোনালোকে কওক মাই ডিয়াৰ ফ্ৰেণ্ডছ, 80,000 ঘণ্টা এটা মানুহৰ কাৰণে আনলিমিটেড আৱাৰ্ছ নে লিমিটেড আৱাৰ্ছ? অবভিয়াছলি আনলিমিটেড আৱাৰ্ছ। আৰু আনলিমিটেড আৱাৰ্ছ কেলে, কাৰণ আজি ইহঁতে এই মালিকজনে আজি টোটেল এটা 24 ঘণ্টাৰ ভিতৰত 80,000 ঘণ্টা সিহঁতে কাম কৰাব পাৰিছে মানুহখিনিক। আৰু কেলে পাৰিছে, কাৰণ আজি সি ডাঙৰ এটা ইণ্ডাষ্ট্ৰী কোটি টকা ইনভেষ্ট কৰি পিনি খোলাৰ কাৰণে পাৰিছে, ঠিক আছে। যদি আনলিমিটেড আৱাৰ্ছ যদি সি কাম কৰিব পাৰিছে বা কাম কৰাব পাৰিছে মানুহখিনিক, তেতিয়াহ'লে আজি তাৰ ইনকাম কেনেকুৱা হ'ব মাই ডিয়াৰ ফ্ৰেণ্ডছ? তাৰ ইনকামো অবভিয়াছলি আনলিমিটেড হ'ব। তো আনলিমিটেড ইনকাম হ'ব। আৰু এটা কথা ইয়াত কৈছে যে ইয়াত আমাৰ কিন্তু এই মালিকজনৰ, ইণ্ডাষ্ট্ৰীটোৰ মালিকজনৰ পেছিভ ইনকাম বুলি কৈছে। পেছিভ ইনকাম কেনেকুৱা হ'ব মই কৈ দিছোঁ। আজি এই 10,000 যে মানুহে আপোনালোকে দেখা পাইছে, 10,000 মানুহে যে ইণ্ডাষ্ট্ৰীটোত কাম কৰিছে, প্ৰত্যেকটা মানুহে যে 8 ঘণ্টা কৰি প্ৰতিদিনে গৈছে, আজি সিহঁতি কেতিয়াও মালিকক ভাবি যোৱা নাই। আজি সিহঁতে কেতিয়াও সেইটো ভাবি যোৱা নাই যে মই আজি গ'লে মালিকে ইনকাম পাব, বা আজি মই মালিকৰ কাৰণে গৈ পিনি কাম কৰিম, সেইটো কেতিয়াও ভবা নাই। জাষ্ট সিহঁতে এটা ৰাস্তা পাইছে, এটা ইণ্ডাষ্ট্ৰী পাইছে, আৰু সিহঁতে নিজৰ ঘৰখন চলাবৰ কাৰণে, নিজৰ ঘৰখনক পোহপাল দিবৰ কাৰণে আজি সিহঁতে কাম কৰি আছে। আৰু ইহঁতে আজি কোনো বছৰ কাৰণে কাম কৰা নাই, নিজৰ কাৰণে কাম কৰোঁতে কিন্তু আজি এই বছৰ ওচৰত পইচা গৈ আছে। চ' সেইটো কাৰণে কি হৈছে, আজি পেছিভ ইনকাম পাই আছে। পেছিভ ইনকাম কেলে পাই আছে, কাৰণ আজি মালিকৰ যদি কেনেবাকে বোলে ক'ৰবাত ফুৰিবলগীয়া গ'ল, বোলে ক'ৰবাত গুচি গ'ল, ফৰেন ট'ৰ বোলে গুচি গ'ল, আজি ফৰেন ট'ৰ গৈছে বুলি আজি মানুহখিনি কাম কৰিব নেকি, নকৰিব নেকি মাই ডিয়াৰ ফ্ৰেণ্ডছ? কাম অবভিয়াছলি কৰিব। চ' কাম যদি কৰে তেতিয়াহ'লে আজি মালিকৰ ওচৰত পইচা গৈ থাকিব। ধৰি লওক বোলে মালিকটো বোলে এদিন বোলে কি কয় মৰি গ'ল, যেনিবা নাই বোলে, আমাৰ পৃথিৱীতে নাই। আজি মালিকে মৰি গ'ল বুলি আজি 10,000 মানুহে আজি কাম কৰা বন্ধ কৰি দিব নেকি মাই ডিয়াৰ ফ্ৰেণ্ডছ? কেতিয়াও নকৰে। কেলে নকৰে, কাৰণ আজি এইখিনি মানুহে মালিকৰ কাৰণে কাম কৰা নাই, নিজৰ ঘৰ চলাবৰ কাৰণে কাম কৰি আছে। আৰু আজি যদি এই মানুহখিনি যদি তাৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থাকে, তেতিয়াহ'লে আজি মালিকে হ'ব পাৰে মৰি গৈছে, কিন্তু মালিকৰ জেগাত তাৰ নিজৰ ল'ৰা আহিব পাৰে, বা নিজৰ ৱাইফ আহিব পাৰে, বা নিজৰ হাজবেণ্ড আহিব পাৰে, কোনোবা নহ'লে কোনোবা এজন আহিব। চ' সেই মালিকৰ জেগাত যদি কোনোবা আহে তেতিয়াহ'লে কিন্তু আজি মালিকৰ উপাৰ্জন যিমান হৈ আছিলে প্ৰতিদিনে, সিমান দিনেই কিন্তু আজি যিজন আহিব ব্যক্তিয়ে, সেইজন আজি সেই ইমানেই উপাৰ্জন কৰিব পাৰিব। মানে আজি ইয়াত আপুনি মানে মালিকে থাকক বা নাথাকক, তাৰ ইনকাম আহি থাকিব, সেইটোকে কৈছে পেছিভ ইনকাম। চ' এইখিনি আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ, যিটো আমাৰ 95% মানে 5%ৰ ওচৰত 95% ইনকাম আছে, এইটোৰ কাৰণে আছে। আৰু হয়, সঁচাকৈ সত্য হয়। কিন্তু এতিয়া ভাবক আপুনি মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি এতিয়া ES কেটেগৰীৰ পৰা BI কেটেগৰীত যাব নোৱাৰোঁ। আমি গম পাই গ'লোঁ যে আমি যদি এই 5%ত আহি যাওঁ, তেতিয়াহ'লে আমাৰ ইনকামো 95% হ'ব, আৰু আমাৰো আনলিমিটেড টাইম হ'ব, আৰু আমাৰো পেছিভ ইনকাম হ'ব, ঠিক আছে। কিন্তু পেছিভ ইনকাম হ'ব বুলি ক'লেতো আজি আমি এনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰী কৰি দিব নোৱাৰোঁ।
কেলে নোৱাৰো কাৰণ এটা ডাঙৰ ইণ্ডাষ্ট্ৰি যদি আপোনালোকে যদি আজি ইএছৰ পৰা যদি বিআই কেটেগৰীত আহিব বিচাৰে আপোনাৰ কিছুমান কেৰেক্টাৰ হ'ব লাগিব সেইটো মই আপোনালোকক দেখাই দিছো যদি আপোনালোকে যদি কিছুমান বিগ বিজনেছমেন যদি আণ্ডাৰত আহিব বিচাৰে তেতিয়াহ'লে আপোনাক কি লাগিব প্ৰথমতে ইনভেষ্টমেণ্ট লাগিব আৰু ইনভেষ্টমেণ্ট হ'লেও নহ'ব আপোনালোকক কিন্তু নলেজো লাগিব নলেজ এতিয়া চাওক আপোনালোকে ইনভেষ্ট কৰি দিলে বোলে কোটি কোটি টকা আপোনাৰ ওচৰত পইচা আছে আপোনালোকে যদি ভাল নলেজ নাথাকে তেতিয়াহ'লেতো নহ'ব কাৰণ আপুনি কেনেকুৱা কি কৰিব লাগিব আপোনালোকৰ একো নলেজেই নাই তথাপিও নহ'ব আৰু ইনভেষ্টমেণ্ট নলেজ হ'লেও নহ'ব আপোনালোকৰ কিছুমান এক্সপিৰিয়েঞ্চ লাগিব আপুনি সেই বস্তুটো আগতে কৰিছে নেকি ক'ৰবাত বা আপুনি ক'ৰবাত দেখিছে নেকি সেই এক্সপিৰিয়েঞ্চটো লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'লেও নহ'ব বুলি কৈছে আমাৰ ইয়াত কি হ'ব লাগিব ৰিস্ক টেকিং এবিলিটি হ'ব লাগিব যদি আজি আমি চাওঁ এটা সাধাৰণ ব্ৰইলাৰৰ দোকানৰ মালিকেই কিন্তু আজি সিহঁতি ৰিস্ক ল'ব নিবিচাৰে যদি প্ৰথমতে যদি আপোনালোকৰ যদি কোনোবা আছে চাব যদি সি 10টা 20টা মান ব্ৰইলাৰ আনিছিলে ব্ৰইলাৰটো বোলে কিবা কাৰণত মৰি গ'ল সি কিন্তু নেক্সট টাইম আনিবৰ কাৰণে ভয় কৰে কাৰণ তাৰ এটা ৰিস্ক আছে যে যদি আকৌ যদি মৰি যায় তো মই লছত গুচি যাম সো এইখিনি বস্তু হ'ব লাগিব এটা বিগ বিজনেছমেন হ'বৰ কাৰণে কিন্তু আজি এইখিনি বস্তু আমাৰ ওচৰত আছে জানো প্ৰথমটোৱেতো আমাৰ হাতত নাই কাৰণ আমাৰ হাতত আজি বিগ বিজনেছমেন হ'বৰ কাৰণে কি লাগিব কোটি কোটি টকা লাগিব লাখ লাখ টকা লাগিব কিন্তু ইমানটো আমাৰ টকা নাই হয়নে সো এইখিনি আমাৰ আছে তো কিন্তু আজি এইখিনি হ'ব নোৱাৰিম সেইটো কাৰণে আজিৰ যুগত 21st চেঞ্চুৰীত আমাৰ কাৰণে এটা ইনফৰমেশ্যন টেকনলজি এটা ক্ৰিয়েট কৰিছে যে ডাইৰেক্ট সেলিং মাৰ্কেটিং আৰু ডাইৰেক্ট সেলিং মাৰ্কেটিং কোৱাৰ লগে লগে এটা বজাৰৰ ব্যৱস্থা বুলি আহি যায় নহয় জানো মাৰ্কেটিং আমি শব্দটো তাকে বুজি পাওঁ সো আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত মানে বস্তুটোনো কি এইটো এবাৰ আমি বুজি লওঁ যে আমি এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীটো বুজাৰ আগত প্ৰথমতে ট্ৰেডিশ্যনেল মাৰ্কেটৰ বিষয়ে বুজি ল'ব লাগিব মাই ডিয়াৰ ফ্ৰেণ্ডছ এতিয়া চাওক ট্ৰেডিশ্যনেল মাৰ্কেট কোনটো যিটো আমি সাধাৰণ আজি যিটো দোকান আছে আপোনালোকৰ ঘৰৰ আশে পাশে বা আপোনালোকৰ ঘৰত আছে সেইটো আমি ট্ৰেডিশ্যনেল মাৰ্কেট হয়নে আজি ট্ৰেডিশ্যনেল মাৰ্কেটত যদি আমি চাওঁ তেতিয়াহ'লে ট্ৰেডিশ্যনেল মাৰ্কেটত এটা কোম্পানী যেতিয়া কিবা এটা প্ৰডাক্ট লঞ্চ কৰে সেই প্ৰডাক্টটো একচুৱেলি সিহঁতি 30%ত লঞ্চ কৰে উইথ প্ৰফিট ধৰি লওক আপোনাৰ হাতত যদি আজি কিবা এটা বোলে বস্তু আছে ধৰি লওক তাৰ বোলে প্ৰাইচটো আছে এমআৰপি লিখা আছে 100 টকা কিন্তু একচুৱেলি সেই প্ৰাইচটো এমআৰপি লিখা আছে 100 টকা কিন্তু আমাৰ কোম্পানী যেতিয়া এৰিছিল সেই কোম্পানীটো এৰাত কিন্তু সি মাত্ৰ 30 টকাতে এৰি দিছিল 30% এৰি দিছিল আৰু সেই 30 টকাটোতেই কিন্তু সিহঁতৰ প্ৰফিটো সোমাই আছে কিন্তু আজি এই কোম্পানীৰ 30 টকা যে এৰি দিয়ে কিন্তু আজি কাষ্টমাৰৰ ওচৰত আহোঁতে সেই 30 টকাৰ বস্তুটো কিমান টকা হৈ গৈছে 100 টকা হৈ গৈছে আজি 100 টকা কেলে হৈছে কাৰণ আজি আমি যদি ভাবো যে ডাইৰেক্ট কোম্পানীৰ পৰা কিবা এটা আনিম যদি আপোনালোকে বোলে আজি কিবা এটা বোলে আপুনি যিটো আপোনাৰ কাষত আছে ধৰি লওক আজি আপোনাৰ ওচৰত বোলে মোবাইলে আছে সেই মোবাইলটো আপোনালোকে আজি ডাইৰেক্ট কোম্পানী হাতত ওচৰত গৈ পিনে আনিব পাৰে জানো কেতিয়াও নোৱাৰে যদি এটা বোলে আপোনালোকৰ বোলে ওচৰত বোলে আজি ধৰি লওক এটা পেন আছে এই পেনটো আপোনালোকে ডাইৰেক্ট বোলে ৰটমেক এটা পেন আছে ৰটমেক বা ৰাইটোমিটাৰ পেন আছে ৰাইটোমিটাৰ পেন ডাইৰেক্ট কোম্পানীৰ ওচৰত যাব পাৰে জানো কেতিয়াও নোৱাৰে কাৰণ আজি সেই কোম্পানীৰ ডাইৰেক্ট আপোনাক দিব নোৱাৰে বা আপুনি ডাইৰেক্ট কোম্পানীৰ ওচৰত যাব নোৱাৰে সেইটো কাৰণে আজি কাষ্টমাৰে কোম্পানীৰ বস্তুটো পাবলৈ কি কৰে প্ৰথমতে সি ৰিটেইলাৰৰ ওচৰত যায় হয়নে আৰু ৰিটেইলাৰেও ডাইৰেক্ট কোম্পানীৰ ওচৰত নানে সি হ'লচেলাৰৰ ওচৰত যায় আৰু হ'লচেলাৰে কি কৰে ডিষ্ট্ৰিবিউটাৰৰ ওচৰত যায় কিন্তু ডিষ্ট্ৰিবিউটাৰেও ডাইৰেক্ট কোম্পানী গৈ নাপায়গৈ ডিষ্ট্ৰিবিউটাৰে কি কৰে এটা ক্লিয়াৰ এণ্ড ফৰৱাৰ্ডিং বুলি এটা আছে CNFN এজেণ্ট বুলি কয় সেই CNFN এজেণ্টে ডাইৰেক্ট কোম্পানীৰ পৰা লৈ আহে বস্তুটো এতিয়া চাওক আজি কেলে নহ'ব আমাৰ 30 টকাৰ বস্তুটো 100 টকা কাৰণ আজি আমিতো ডাইৰেক্ট আনা নাই আজি যে ৰিটেইলাৰ হ'লচেলাৰ ডিষ্ট্ৰিবিউটাৰ CNFN এজেণ্ট আছে আজি সিহঁতি যে আনি দিছে সিহঁতিতো কিবা এটা চাৰ্জ ল'ব ন চ' ইহঁতি কিমান লয় সিহঁতি 40% লয় মাই ডিয়াৰ ফ্ৰেণ্ডছ 40% লয় আজি চাওক এটা কথা মন কৰিব আপোনালোকে স্ক্ৰীনত চাওক 30 টকাত এটা কোম্পানীয়ে এৰিছিল বস্তু এটা ট্ৰেডিশ্যনেল মাৰ্কেটত কিন্তু কাষ্টমাৰৰ ওচৰত মানে আমাৰ ওচৰত আহোঁতে 100 টকা হৈ গ'ল আৰু 100 টকা সেইটো কাৰণে হ'ল কাৰণ আজি এই CNFN এজেণ্ট ডিষ্ট্ৰিবিউটাৰ হ'লচেলাৰ ৰিটেইলাৰবিলাকে আমাক কোম্পানীৰ পৰা আনি দিছিল কিন্তু এইবিলাক যে আনি দিছিল আজি এই 4জন ব্যক্তিয়ে বা 4জন ডিষ্ট্ৰিবিউটাৰবিলাকে কি কৰিছে 40% লৈছে এতিয়াও আমাৰ বোলে 100% হোৱা নাই এইফালে কোম্পানী আছিল 30% এইফালে আমাৰ 40% আমি সিহঁতক দিছো তথাপিতো 70% হৈছে আকৌ বাকি 30% ক'ত গ'ল আৰু 30%টো ক'ত গ'ল মাই ডিয়াৰ ফ্ৰেণ্ডছ এই 30%টো গৈছে এডভাৰটাইজমেণ্টৰ ওচৰত কাৰণ চাওক আজি যিকোনো আজি যদি আপোনাৰ ওচৰত যদি আজি ভিভ' মোবাইল আছে আপোনালোকে ভিভ' মোবাইলটো কিন্তু মাৰ্কেটত অহাৰ আগত এডভাৰটাইজমেণ্টত বা আপোনালোকৰ টিভিত আহি যায়
হয়নে যিকোনো বস্তু আপোনালোকে চাওক ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা আপুনি যিয়েই নিকিনক কিয় আপোনালোকৰ প্ৰতিটো বস্তু কিন্তু প্ৰথমতে আপোনাৰ মাৰ্কেটত অহাৰ পাছত আগত কিন্তু ইহঁতৰ এডভাৰটাইজমেণ্ট এটা কৰে আৰু মই ইমানটো কওঁ যে এইটো এটা আমি চাইছোঁ বস্তুটো যে আমি অলৰেডি গম পাইছোঁ যে আজি আমাৰ ঐশ্বৰীয়া ৰায় বা আমাৰ অমিতাভ বচ্চন হওক যিমান সিহঁতি 2টা ফিল্ম কৰি পিনি ইনকাম নকৰে মাই ডিয়াৰ ফ্ৰেণ্ডছ মাত্ৰ 2 মিনিট 3 মিনিটৰ এটা এডভাৰটাইজমেণ্ট কৰি পিনি ইমান টকা ঘৰি লয় কেলে কৰে কাৰণ আজি হাজাৰ হাজাৰ লাখ লাখ আজি কিমান কৰোৰ মানুহ আছে প্ৰত্যেকটা মানুহে আজি ইউজ কৰিছে আৰু প্ৰত্যেকটা মানুহৰ পৰা আজি সিহঁতি কিবা নহ'লে কিবা এটা পাৰ্চেণ্টেজ পাই আছে চ' আমি কেনেকুৱাকৈ লছ খাই আছোঁ চাওক মাই ডিয়াৰ ফ্ৰেণ্ডছ ত' আমি ইয়াত 70% লছ খাই আছোঁ এইটো আপোনালোকক চাগে দেখিবলৈ অকণমান বোলে সৰু মৰু লাগিছে যে ইমান লছ হোৱা নাই বুলি কিন্তু মই আপোনালোকক মই মন্থলি আৰু ইয়াৰলি এটা কেলকুলেশ্যন দেখাই দিছোঁ চাওক আপোনালোকৰ যিটো কেলকুলেশ্যন চাই পিনি আপোনালোকৰ চাগে নিজেই ভাবিব পাৰিব যে সঁচাকৈ আমাৰ কিমান এটা লছ হৈ আছে কাৰণ চাওক আমি যদি এটা মাহেকত যদি আমি 10,000 টকাৰ টোটেল বজাৰ কৰি আছোঁ ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা তেতিয়াহ'লে আমি একচুৱেলি কি কৰি আছোঁ অকল 3,000 টকাৰহে বস্তু কিনি আছোঁ আৰু বাকী 7,000 টকা আমি ক'ত দি আছোঁ এই ষ্টকিষ্ট আৰু আমি এডভাৰটাইজমেণ্টক দি আছোঁ একচুৱেলি আমাক দিবই লাগিব আৰু তাৰ ৰাস্তা নাই যদি আমি এক বছৰত যদি চাওঁ যদি আপোনালোকৰ ঘৰত যদি এক বছৰত যিকোনো বস্তু ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা কিনি আছে যদি 1 লাখ টকাৰ কিনিছে তেতিয়াহ'লে একচুৱেলি আপুনি কিনিছে 30,000 টকাৰ আৰু বাকী আপোনাৰ 70,000 টকা কিন্তু লছত গৈছে কেনেকুৱা লছত গৈছে কাৰণ আপোনালোকক অলৰেডি দেখালোঁ মই যে আমি এই ষ্টকিষ্টবিলাকত দিবলগীয়া হৈছে যদি আমি 10টা বছৰত যদি চাওঁ আপোনালোকে যদি 1 কোটি টকাৰ যদি কিবা বস্তু কিনিছে একচুৱেলি আপুনি কিনিছে মাত্ৰ 30 লাখ টকাৰ বস্তু আৰু আপোনাৰ 70 লাখ টকা কিন্তু আপোনাৰ লছত গৈছে তো ভাবি লওক আপোনালোকে কিমান এটা হিউজ এমাউণ্ট আপোনালোকে লছ কৰিছে আৰু লছ নকৰিম বুলি ক'লেও নহ'ব আমাৰ ওচৰত আৰু ৰাস্তা নাই তেনেকুৱা হয়নে কাৰণ আমাকতো আজি ডাইৰেক্ট কোম্পানী আমিতো ডাইৰেক্ট যাব নোৱাৰোঁ গ'লেও পইচা লাগিব তাতকৈ ভাল সিহঁতি আনি দিছে ষ্টকিষ্টবিলাকে চ' আমি সিহঁতক দিছোঁ পইচাটো চ' সেইটো কাৰণে কি হৈছে আজি আমাক লছ হোৱা নাই যেন লাগিছে যদি আপোনালোকে আজি এনেকুৱা এটা ইণ্ডাষ্ট্ৰি পাই যায় য'ত আপোনালোকৰ কোম্পানী ডাইৰেক্ট দিব তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইটো চইচ কৰিব চ' এইটোকে কৈছে আমাৰ ডাইৰেক্ট চেলিং চিষ্টেম আৰু ডাইৰেক্ট চেলিং চিষ্টেমত কি হৈছে চাওক আপোনালোকে ইয়াতো ছেম আছে এটা কোম্পানী যেতিয়া এটা প্ৰডাক্ট লঞ্চ কৰে উইথ প্ৰফিট সিহঁতি 30% লছ কি কয় উইথ প্ৰফিট সিহঁতি লঞ্চ কৰে ঠিক আছে আৰু ছেম ইয়াতো আপোনালোকে ট্ৰেডিশ্যনেল মাৰ্কেটৰ নিচিনাই দেখা পাব যে ইয়াতো কাষ্টমাৰ ওচৰত আহোঁতে কিন্তু বস্তুটো 100 টকাই হৈ যায় কিন্তু আপোনালোকে দেখা পাইছিলে যে তাত কাষ্টমাৰৰ পাছত ৰিটেইলাৰে আহি কিন্তু ইয়াত কাষ্টমাৰে আপোনাক দিব বস্তুটো ঠিক আছে তাৰপাছত আকৌ কাষ্টমাৰে দিব তো কাষ্টমাৰ মানে আপোনালোকে ইয়াত কোনো বেলেগ ধৰণৰ হ'লচেলাৰ ৰিটেইলাৰ CNFN এজেণ্ট ডিষ্ট্ৰিবিউটাৰ চাই নাপায় ইয়াত অকল আপুনি কাষ্টমাৰে চাই পাব তথাপিও আপোনালোকৰ মাইণ্ডত চাগে আহিছে যে যদি কাষ্টমাৰে দিছে কোম্পানীৰ ফালৰ পৰা ডাইৰেক্ট তেতিয়াহ'লে আজি 30 টকাৰ বস্তুটো 100 টকাত কিয় হৈ গৈছে চ' ইয়াত কি হৈছে মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াত আমাৰ কোনো ষ্টকিষ্ট নাই কোনো এডভাৰটাইজমেণ্ট নাই তো আমাৰ কোম্পানী এটা বস্তুই কৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি চিষ্টেমে এটাই বস্তু কৈছে যে আপোনালোকে আজি ইয়াত ষ্টকিষ্ট দিব নালাগে বা আপোনালোকে এডভাৰটাইজমেণ্টটো আমাৰ দিব নালাগে কাৰণ আমাৰ ডাইৰেক্ট চেলিং কোম্পানীৰ যিমান প্ৰডাক্ট আছে প্ৰত্যেকটা প্ৰডাক্ট কিন্তু আপোনালোকে চাব কেতিয়াও টিভিত দেখা নাপায় কাৰণ টিভিত দেখালে আজি সিহঁতক যোনে এডভাৰটাইজ কৰিব সিহঁতক কিন্তু পইচা দিব লাগিব তো ইয়াত কি কৈছে ডাইৰেক্ট চেলিং চিষ্টেমে আপোনালোকে আজি যিটো ষ্টকিষ্টক দিব নালাগে বা এডভাৰটাইজমেণ্টক দিব নালাগে সেই বস্তুটো আমি আপোনাকে দিম বুলি কৈছে যদিহে আপুনি সিহঁতৰ কামটো কৰে এতিয়া চাওক আজি ইয়াত কোনো অমিতাভ বচ্চন আপোনাক হোৱা দৰকাৰ নাই আপুনি অমিতাভ বচ্চন আপুনি শাহৰুখ খান আপুনি ঐশ্বৰীয়া ৰায় বুলি ধৰি লওক চ' ইয়াত এডভাৰটাইজমেণ্ট আপুনি মুখে কৰিব লাগিব চ' এইখিনি কিছুমান কাম আপুনি যদি কৰে তেতিয়াহ'লে এই যিটো ইনকাম আজি সিহঁতক দিছিল যিটো আপুনি পইচা মানে আমি যিটো পইচা সিহঁতক দিছিলোঁ সেই পইচাটো আজি আমি ডাইৰেক্ট চেলিঙৰ মাধ্যমেৰে আমি নিজে গোটাই পাম বুলি কৈছে ঠিক আছে চ' আমি ইয়াত দেখা পালোঁ যে 70% আমাৰ প্ৰফিট হৈ আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ চ' 70% প্ৰফিট হৈ আছে চ' এইটোৱে আছিল ডাইৰেক্ট চেলিং চিষ্টেম এতিয়া চাওক আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত আপুনি আহিব বিচাৰিছে ধৰি লওক কিন্তু আজি কোম্পানী বহুত আছে যেনেকুৱা এটা ইউনিভাৰ্চিটিৰ আণ্ডাৰত যেনেকুৱা কলেজ বহুত থাকে তেনেকুৱা আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিৰ ভিতৰত বহুত তেনেকুৱা কোম্পানী আছে কিন্তু কোম্পানী আজি আপোনালোকে যদি ভাল যদি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি বুলি আপোনালোকে বোলে যিকোনো এটা কোম্পানীত সোমাই গ'ল সেইটো নহ'ব কাৰণ আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত
বহুতখিনি কোম্পানী আছে আৰু কিছুমান কেৰেক্টাৰিষ্টিক আছে আৰু সেই আমাৰ কসমোপলিটানৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো ওলাইছিল আমেৰিকাৰ যিসকল ব্যক্তি আছিল যিসকল ছাত্ৰ ছাত্ৰী আছিল সো সেইসকলে কৈছে যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাক যদি আপোনালোকে চইচ কৰিছে তেতিয়াহ'লে কিছুমান কেৰেক্টাৰিষ্টিক আছে আৰু সেই কেৰেক্টাৰিষ্টিকবিলাক থাকিব লাগিব এটা কোম্পানীত তেতিয়াহে আপোনালোকে পাৰিব আৰু 5টা কেৰেক্টাৰিষ্টিক আছে যদি এই 5টাৰ ভিতৰত যদি আপোনালোকৰ এটাও যদি নাপায় এটা কোম্পানীত তথাপিও কিন্তু আপুনি সেই কোম্পানীটোত নাযাব বুলি কৈছে ঠিক আছে সো ইয়াত আমি চাব গৈ আছো যে এতিয়া কি কেৰেক্টাৰ লাগে সো প্ৰথম কথা হৈছে যে পাৱাৰফুল মেনেজমেন্ট এটা কোম্পানী যদি আপোনালোকে চইচ কৰিব গৈ আছে তাহলে প্ৰথমতে আপোনালোকে চাব লাগিব যে সেই কোম্পানীটো কিমান পাৱাৰফুল তাৰ হিউজ কেপিটেল আছে নাই তাৰ নলেজ আছে নাই তাৰ এক্সপেৰিয়েন্স আছে নাই বা তাৰ ৰিস্ক টেকিং এবিলিটিটো আছে নে নাই যেটো আমি আগত চাইছিলো যে এটা বিগ বিজনেসম্যান হোৱাত কেনেকা আপোনালোকৰ মানে প্ৰবলেম হৈছিল সো এইখিনি এটা কোম্পানী যে আপোনালোকে চইচ কৰিছে সেই কোম্পানীটোত পাৱাৰফুল মেনেজমেন্ট হয় নে নাই এটা প্ৰথমতে চাব লাগিব আপোনালোকক ঠিক আছে এতিয়া কোম্পানীটো চালেও নহব আপোনালোকে তাত প্ৰডাক্টখিনিও চাব লাগিব যে প্ৰডাক্টটো আজি আছে কিন্তু প্ৰডাক্টৰ কোৱালিটিটো কেনেকুৱা আছে তাৰ কোৱালিটিটো আজি অকল মই বা যিবিলাক ব্যক্তি আপোনাক কৈছে ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে তেওঁলোকে অকল কৈছে নে আজি আৰু কিছুমান আমাৰ ডাঙৰ বোলে কিছুমান মিনিষ্ট্ৰি বিলাক আছে হিয়তিও কৈছে যে প্ৰডাক্টৰ কোৱালিটি ভাল আছে সো এইখিনি আপোনাক চাব লাগিব তাৰ ৰেটটো চাব লাগিব যে আপোনালোকৰ এনেকুৱাটো নহয় বোলে যে যিটো আপোনালোকে ভাবিবই নোৱাৰে তেনেকুৱা এটা ষ্টাৰ্টিং প্ৰাইস আছে এনেকুৱা হলে নহব যদি আপোনালোকে চাইছে এটা প্ৰডাক্ট বোলে 5000 পৰা ষ্টাৰ্ট হৈছে তেতিয়ালে আপোনালোকৰ অসুবিধা হ'ব সো এইখিনি চাব কৈছে তাৰ পাছত কৈছে তাৰ ৰেঞ্জটো কেনেকুৱা হ'ব যে আপুনি এনেকুৱাটো নহয় বোলে তাত অকল মাত্ৰ এটা বা দুটা প্ৰডাক্ট আছে সেই ইণ্ডাষ্ট্ৰিটো যিটো কোম্পানী আপুনি চইচ কৰিছে তাৰ প্ৰডাক্ট বিলাক আপুনি চাব লাগিব যে একদম ৰাতিপুৱা হৈ উঠাৰ পাছত ৰাতি হোৱাৰ লৈকে তাৰ প্ৰডাক্ট বিলাক আছে নে নাই প্ৰডাক্টৰ ৰেঞ্জটো চাব কৈছে ঠিক আছে এটা আমি দুটা পইণ্ট চালো কিন্তু 5টা কেৰেক্টাৰ আছে এতিয়া আৰু এটা চাইছো 3 নম্বৰটো কমন এডুকেশ্যন সিস্টেম আছে নে নাই এটা যেনকা মই আপোনাক কিছুমান কথা কৈ আছো তেনেকা আপুনি এনেকা এটা শিক্ষা ব্যৱস্থা আছে নাই যত মানে সাধাৰণ শিক্ষা ব্যৱস্থা বুলি কও আমি সো সেই সাধাৰণ শিক্ষা ব্যৱস্থাটো আছে নাই যত নেকি আপুনি নিজৰ কোম্পানীটোৰ বিষয়ে আপুনি বেলেগক এটলিষ্ট ক'ব পাৰিব সো সেই সিস্টেম বিলাক আছে নাই আজি বোলে আপুনি অকল প্ৰডাক্ট লৈ আছে কিন্তু প্ৰডাক্টটো অকল আপুনি খাই আছে কিন্তু প্ৰডাক্টৰ বিষয়ে শিকাবলৈ কোনোবা আছে নাই আপোনাক সেই বস্তুটো আপোনালোকক ইয়াত দেখিব লাগিব এটা কোম্পানী চইচ কৰিলে সেই কোম্পানীটোত আছে নে নাই সেইবিলাক বস্তু ঠিক আছে 4 নম্বৰটো হৈছে যে ৰয়েল লিডাৰশিপ আজি এনেকাটো নহয় বোলে যে এনেকা আপোনালোকৰ পাৱাৰফুল কি কয় মেনেজমেন্ট আছে প্ৰডাক্ট সব ভাল আছে এডুকেশ্যন সিস্টেমো আছে দেখা পাইছে বোলে যেটো কোম্পানীত আপুনি যাম বুলি কৈছে হেটো কোম্পানীৰ বোলে আপুনি যেটো এৰিয়াত কৰি আছে হেটো এৰিয়াত বোলে কোনো সাকসেসে হোৱা নাই বোলে দেখা পাইছে বোলে যে এটা কোম্পানীত আহি পিনি বোলে বহুত লাখ টকা ইনকাম কৰে আপুনি জাস্ট শুনিছে কিন্তু লাখ টকা ইনকাম কৰে আপুনি বোলে 10 বছৰ 20 বছৰ হৈ গল কোম্পানীত কাকো দেখিয়ে পোৱা নাই তেনেকা আছে নেকি তো হেতু কাৰণে আপোনালোকে ৰয়েল লিডাৰশিপ লাগিব বুলি কৈছে যে আপুনি আজি যেটো বিজনেস কৰি আছে সেই বিজনেসটোত যেটো ইনকাম আছে যেটো হাইয়েস্ট ইনকাম আছে সেই তেনেকা হাইয়েস্ট ইনকাম পোৱা মানুহ আপোনালোকৰ আকে-পাকে থাকিব লাগিব সেই বস্তুটো কৈছে আৰু 5 পইণ্টটো কৈছে যে আপুনি যেটো এতিয়া কেৰিয়াৰ এন্ড যেটো সিম্পল এন্ড কেৰিয়াৰ বেস যেটো প্ল্যান আছে হেতু আপোনালোকে ইমানে সহজ সৰল আছে না এটো চাব গৈছে যে আপুনি প্ৰত্যেকটা মানুহক আপুনি মুখে ক'ব পাৰিব কাৰণ সো এইখিনি বস্তু হলেহে আপুনি এটা কোম্পানী চইচ কৰিব বুলি কৈছে ঠিক আছে আৰু এইটো কোনে কৈছে আজি নেটৱৰ্ক সায়েন্স জুনে বনাইছে আজি হিয়তিয়ে কৈছে যে এইখিনি ভিতৰৰ পৰা আজি এই 5টা ভিতৰৰ পৰা যদি যিকোনো এটাও যদি মিসিং থাকে তথাপি কিন্তু আপুনি তাত গলে কিন্তু আপুনি বিপদ হ'ব পাৰে আপোনাৰ সো এইখিনি বস্তু ভালকে বুজাই দিছে আমাক আৰু এই ক্যাৰেক্টাৰটো আমাক লাগিব এই ক্যাৰেক্টাৰিষ্টিকটো হলেহে আপুনি এটা কোম্পানী চইচ কৰিব পাৰে আৰু যদি এইখিনি আছে তেতিয়ালে আপুনি একো কোৱেশ্চন নকৰিব আপুনি ডাইৰেক্ট গুচি যাওক কাৰণ এইখিনি কোম্পানী যদি এইখিনি এটা কোম্পানীৰ ওচৰত যদি থাকে ক্যাৰেক্টাৰিষ্টিক তেতিয়া হলে কিন্তু আপোনাৰ একো ভয় নাই তেনেকা কোম্পানীত আপুনি আৰামছে যাব পাৰে এতিয়া সক মই ইমানটোলৈকে দেখালো আপোনালোকে বুজি পালে ইমানটোলৈকে ঠিক আছে কিন্তু ময়ো অলৰেডি এটা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এটা কোম্পানীত আছো আৰু সেই কোম্পানীটো মই এতিয়ালৈকে বৰ্তমান নাম লোৱা নাই আৰু মই নামটো ল'ব গৈ আছো যে আজি আমাৰ কোম্পানীটোৰ নাম হৈছে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেড ঠিক আছে এটা মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেড আজি মই যেটো কোম্পানী চইচ কৰিছো একচুয়ালি এইটোতো চাব লাগে ন যে আজি হসাকৈ আছে নে নাই এইবিলাক ক্যাৰেক্টাৰিষ্টিক যেটো মই আপোনাক দেখালো অলৰেডি তো আজি বহুতখিনি এনেকুৱা ব্যক্তি আছে যিসকল ব্যক্তি আজি আমাৰ অসমতে যদি চাও মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল প্ৰাইভেট লিমিটেড যেটো কোম্পানী আছে হেতু কোম্পানীত বহুত লাখ মানুহ আছে
কিন্তু লাখ লাখ মানুহ আজি আছে আৰু যিসকল ব্যক্তি আজি নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত ভাল কাৰণ আপোনালোকে চাব পাৰে যে সঁচাকৈ এইটো ইণ্ডাষ্ট্ৰীত যে আপুনি আহিছে এই ইণ্ডাষ্ট্ৰীটোত সেই 5টা কেৰেক্টাৰ আছে নে নাই যিটো মই আজি দেখালোঁ আপোনালোকক জাষ্ট অলপ আগত চ' আমি চাওঁ এবাৰ যে আজি চাওক পাৱাৰফুল মেনেজমেণ্ট আজি যদি পাৱাৰফুল মেনেজমেণ্ট যদি আজি আমি লাইফ ষ্টাইলৰ যদি কথা পাতোঁ তেতিয়াহ'লে আজি MI লাইফ ষ্টাইল কেলে হৈছে MI মানে হৈছে মহাবীৰ ইণ্ডিয়া ঠিক আছে আৰু মহাবীৰ ইণ্ডিয়া যদি আপোনালোকে চাই আগত যদি আপোনালোকে দেখা পাব যে মহাবীৰ ইণ্ডিয়া আগত এটা ট্ৰেডিশ্যনেল মাৰ্কেট আছিল কাৰণ 1947 নে 6 তেনেকুৱা কিবা এটা আছিলে মই একজেক্টলি ক'ব নোৱাৰিছোঁ কিন্তু সেই তেনেকুৱা কি কয় তাৰ তেতিয়াৰ পৰাই আমাৰ আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো যিটো আজি আমাৰ লাইফ ষ্টাইল আছে মহাবীৰ ইণ্ডিয়া সেইটো কিন্তু ট্ৰেডিশ্যনেল মাৰ্কেটতো আগত আছিলে যদি আপোনালোকে দেখা পায় আগত যিবিলাক বাল্টি আছে বা যিবিলাক আগত কোৰবিলাক আছিলে সেইবিলাকত চাব আপোনালোকে MI লিখা থাকে চ' MI কেলে লিখা থাকে কাৰণ সেই বস্তুটো আগত আমাৰ ট্ৰেডিশ্যনেল মাৰ্কেটত আছিলে চ' ইমান এটা পাৱাৰফুল মেনেজমেণ্ট আমি সেইটো কাৰণে ক'ব পাৰোঁ যে আজি এইটো 2013ৰ পৰা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি লঞ্চ কৰিছে কিন্তু তাৰ আগতো সি কিন্তু ইয়াৰ এক্সপিৰিয়েঞ্চ বহুত আছে কাৰণ ইমান অত যুগৰ পৰা সি আজি ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰাও কাম কৰি আহিছে তো আমি দেখা পালোঁ যে মেনেজমেণ্টটো আমাৰ কিন্তু পাৱাৰফুল আছে ঠিক আছে মাই লাইফ ষ্টাইল ছেকেণ্ডটো চাইছোঁ যে আমাৰ প্ৰডাক্টৰ কোৱালিটি কেনেকুৱা আছে যদি আমি প্ৰডাক্টৰ কোৱালিটি চাওঁ প্ৰত্যেকে আজি চাগে গমেই পাইছে যিসকল ব্যক্তি আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত MI লাইফ ষ্টাইল কৰি আছে চ' কোৱালিটি আমাৰ আয়ুষ প্ৰিমিয়াম কোৱালিটি হয় চ' প্ৰিমিয়াম কোৱালিটি মানে একো কুৱেশ্যন মাৰ্ক আৰু হ'ব নালাগে আৰু অলৰেডি আমাৰ আয়ুষ মিনিষ্ট্ৰী আমাৰ প্ৰাক্তন CM আছিলে CM ছাৰ আমাৰ সৰ্বানন্দ সোণোৱাল এতিয়া আমাৰ আয়ুষ মিনিষ্ট্ৰী হৈ গৈছে আপোনালোকে চাগে অলৰেডি গম পাইছে আৰু আমাৰ যদি ৰেটটো চাওঁ তেতিয়াহ'লে আমাৰ 20 টকাৰ পৰা কিন্তু আমাৰ ষ্টাৰ্ট হৈছে কিছুমান প্ৰডাক্ট চ' আমাৰ ৰেটটো একেবাৰে সহজ যে আপোনালোকে প্ৰত্যেকটা মানুহকে এটা মিডিল ক্লাছ ফেমিলিকো আপুনি দিব পাৰে চ' প্ৰত্যেকটা ক্ষেত্ৰতে আমি দেখা পাইছোঁ যে ইয়াত ভাল আছে আৰু ইয়াৰ ৰেঞ্জটো কি হৈছে ইয়াৰ ৰেঞ্জটো মানে আপুনি একদম হৈ উঠা টুথপেষ্টৰ পৰা লৈকে আপুনি কিন্তু নাইট ক্ৰীমলৈকে আপোনালোকে পাই যাব চ' ইয়াত গোটেইখিনি আমি দেখা পালোঁ যে 2 নম্বৰ প্ৰডাক্ট আমাৰ যিটো লাগে কোৱালিটি ৰেট আৰু ৰেঞ্জ সেইটো ভাল আছে তো 3 নম্বৰ পইণ্টটো কৈছিলে যে আমাৰ কমন এডুকেশ্যন চিষ্টেম আছে নে নাই হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ কমন এডুকেশ্যন অবভিয়াছলি আছে কাৰণ আমাৰ এটা হাৰ্ভেষ্ট ছাকচেছ একাডেমি বুলি এটা আছে কমন এডুকেশ্যন চিষ্টেম আৰু সেই হাৰ্ভেষ্ট ছাকচেছ একাডেমিৰ পৰাই আমি প্ৰডাক্টৰ নলেজ ল'ব পাৰোঁ আৰু যি আমাৰ মানে কিছুমান আমাক যিবিলাক লাগে একচুৱেলি এই ইণ্ডাষ্ট্ৰিটোত অহাৰ পাছত প্ৰত্যেকটা পাইছোঁ আৰু সঁচা কথা ক'ব গ'লে মই মাই লাইফ ষ্টাইল কৰি আছোঁ সেইটো কাৰণে আজি মই মাই লাইফ ষ্টাইলৰ পৰা কিবা কথা শিকিছোঁ সেইটো কাৰণে আপোনালোকক আজি মই প্ৰেজেণ্টেশ্যনটো প্ৰেজেণ্ট কৰিব পাৰিছোঁ চ' এইখিনি গোটেই আজি কমন এডুকেশ্যন চিষ্টেম আছে বুলিয়েই হৈছে আৰু ফ'ৰ্থটো হৈছে ৰয়েল লিডাৰশ্বিপ যদি আপোনালোকে চাই আমাৰ অসমত যদি চাওঁ তেতিয়াহ'লে আজি আমাৰ GTCN প্লেটিনাম আজি ৰেংকত আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ আমাৰ উত্তম কুমাৰ চেতিয়া ছাৰ অলৰেডি এটা প্ৰুভেন হৈ গৈছে যে আজি আমাৰ ইয়াত কেনেকুৱা লিডাৰশ্বিপ আছে আমাৰ উত্তম কুমাৰ চেতিয়া ছাৰ আমাৰ এনেকুৱা বহুত লিডাৰ আছে তাৰ লগত বহুতখিনি ITC লিডাৰ আছে আৰু মই ল'ব বিচৰা নাই কাৰণ আজি ল'লে চাগে আৰু দীঘলীয়া হৈ যাব ইমান আমাৰ লিডাৰশ্বিপ আছে যোনে আমাৰ সপ্তাহী যিটো ইনকাম আছে 2,10,000 তেনেকুৱা আমাৰ উইকলি ইনকাম লৈ আছে চ' সেই ৰয়েল লিডাৰবিলাক আমাৰ আজি অসমতেই আছে চ' আমি ইয়াতো আজি আমাৰ 4টা পইণ্ট চালোঁ যে এতিয়ালৈকে বৰ্তমানলৈকে 4টা পইণ্টত কিন্তু আমাৰ সব ফালৰ পৰা অ'কে আছে মানে এতিয়ালৈকে কৈছে নাই কিন্তু লাষ্ট এটা পইণ্ট বাকী আছে যে আমাৰ চিম্পল এণ্ড কেৰিয়াৰ বেছ প্লেন হয় নাই এটা চিম্পল এণ্ড কেৰিয়াৰ বেছ প্লেনটো আমি এতিয়া চাওঁ আৰু এতিয়া চোৱাৰ পাছতে আমি গম পাম একচুৱেলি আমাৰ এই ইণ্ডাষ্ট্ৰিটোৰ এই কোম্পানীটোৰ MI লাইফ ষ্টাইলৰ বিজনেছ প্লেনটো কেনেকুৱা আছে এইটো যদি আমাৰ ভাল আছে একদম চিম্পল আছে তেতিয়াহ'লে কিন্তু আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকে কৰি থাকক আৰু যদি আপোনালোকে ভাবিছে বোলে যে মই কৰিম MI লাইফ ষ্টাইল তেতিয়াহ'লে ৱেলকাম আপোনালোকৰ কাৰণে একো চিন্তা নাই চ' আমি এতিয়া ইয়াৰ কেৰিয়াৰ বেছ প্লেনটো চাওঁ এতিয়া আপোনালোকে চাওক ষ্টাৰ্ট যদি কৰিব বিচাৰে বিজনেছটো তেতিয়াহ'লে প্ৰথমতে আপোনালোকে অনলাইনত ৰেজিষ্টাৰ কৰিব লাগিব মাত্ৰ আপোনাৰ পেন কাৰ্ড আৰু বেংক পাছবুকটো লাগিব আৰু সেইটো কোৱাৰ লগে লগে আপোনাৰ এটা ইউনিক এটা ইউজাৰ ID পাব আৰু ইউজাৰ ID আপোনালোকৰ মোবাইল নাম্বাৰত গুচি যাব আৰু লগতে পাছপৰ্ট যাব আৰু তাৰপাছত আপোনালোকে প্ৰডাক্ট নিজে ল'ব লাগিব অনলাইন অফলাইন আপোনালোকে ল'ব পাৰে অপশ্যন আছে আমাৰ বহুত চ' এইখিনি কৰাৰ পাছত আপোনালোকে কি হ'ব আমাৰ ইয়াত বেনিফিট আছে 9 টাইপছ অফ ইনকাম একচুৱেলি 10 টাইপছ আছে কিন্তু মই আপোনালোকক 9 টাইপছ সেইটো কাৰণে কৈছোঁ এটা অকল ৰিৱাৰ্ডছ এণ্ড এৱাৰ্ডছ আছে একচুৱেলি এইটো মই ইনকামত ধৰা নাই চ' 9 টাইপছ অফ ইনকামবিলাক কি আছে প্ৰথম আছে ৰিটেইল ইনকাম তাৰপাছত তাকে আমাৰ চেল টাৰ্ণঅভাৰ বোনাছ যিটো আমাৰ উইকলি দিয়ে তাৰপাছত ৰেংক ইনকাম আছে মন্থলি আমি পাওঁ অভাৰ ৰাইডিং বিজনেছ বোনাছ আছে মন্থলি পাওঁ
পাৰফৰ্মেন্স বোনাছ আছে সেইটো আমাক মন্থলি দিয়ে ষ্টাৰ পাৰফৰ্মেন্স বোনাছ আছে মন্থলি দিয়ে আমাৰ লয়ালিটি বোনাছ আছে মন্থলি দিয়ে ৰয়েলিটি ইনকাম আছে মন্থলি দিয়ে আৰু আমাৰ এনটিসি বোনাছ আছে মন্থলি দিয়ে তো মই এই গোটেইখিনি বিষয়ে নকওঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ কিয় নকওঁ কাৰণ আজি বৰ্তমানলৈকে মই কিন্তু ৰিটেল আৰু সেল টাৰ্নওভাৰ বোনাছটো মই পাই আছোঁ সেইটো কাৰণে মই যেহেতু এইটো বিচাৰিছোঁ যে মই যিটো প্ৰথমতে যিটো মোৰ এক্সপিৰিয়েঞ্চ আছে সেইটো মই আপোনালোকক ক'ব গৈ আছোঁ আৰু ৰেংক ইনকাম অভাৰ ৰাইডিং বোনাছ এইবিলাক অলৰেডি মই পাব গৈ আছোঁ আৰু মই চাগে 1-2 মাহত মই অলৰেডি এইবিলাকো পাই যাম চ' বৰ্তমানলৈকে মই দুটা বস্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ ৰিটেল ইনকাম তাৰ ৰিটেল ইনকামটো কি মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে চক ৰিটেল ইনকাম হৈছে আপোনালোকক এটা ৰিটেল মাৰ্জিন দিব 10 পৰা 40% লৈকে আৰু এইটো কেনেকুৱা হ'ব ধৰি লওক এটা ৱেল হাৰ্টৰ বিষয়ে মই অকণমান কৈ দিছোঁ আপোনাক ৱেল হাৰ্টটো এনেকুৱা এটা প্ৰডাক্ট হয় মাই ডিয়াৰ ফ্ৰেণ্ড যিটো প্ৰডাক্ট আজি প্ৰত্যেকটা 35 ইয়াৰ্ছৰ এভভ মানুহখিনি খাব পাৰে কাৰণ চক আজি যদি আপোনালোকে চাই যে আজি এটা সাৰ্ভে যদি কৰে আপোনালোকৰ ওচৰে পাছৰে প্ৰত্যেকটা মানুহে চাব আজি 80 ইয়াৰ্ছ এণ্ড এভভ হৈ পিনি কোনো আজিলৈকে কিন্তু ডেথ হোৱা নাই সবেই যদি ডেথ হৈছে কিছুমানৰ প্ৰেছাৰ ষ্ট্ৰক হৈছে এই হাৰ্ট এটেকবিলাক আহিয়ে আজি মানুহে মৰিছে ৰাইট আৰু হাৰ্ট এটেক অহাৰ পাছত কিমাননো সময় পায় খুব বেছি 10 পৰা 20 মিনিট পায় আৰু সেইটো সময়ত আপুনি এম্বুলেন্সে মাতিব নে নিজৰ ঘৰৰ গাড়ীটোৱে ওলাব তো আনে আপোনালোকে ওচৰত কোনোবা এটা হস্পিটেলতে নিব চ' এইখিনি যদি আমি ইমান ৰিস্ক যদি নলওঁ তেতিয়াহ'লে আপুনি ৱেল হাৰ্টটো দিব পাৰে ৱেল হাৰ্টৰ যিটো আছে এলিমেণ্টছ ৱেলনেছ ৱেল হাৰ্ট তো এই ৱেল হাৰ্টৰ যিটো আমাৰ যদি তাত প্ৰাইচটো চাওঁ তেতিয়াহ'লে ডিপি প্ৰাইচটো আমাৰ কি হৈছে 750 টকা আছে ইয়াৰ ঠিক আছে তো 750 টকা আছে কিন্তু এই 750 টকাৰ বস্তুটো যদি আপোনালোকে গৈ পিনি যদি আপোনালোকে দিয়ে যে কি কয় এটা কাষ্টমাৰক তেতিয়াহ'লে এই বস্তুটো আপোনালোকৰ কিমান হ'ব সৰি 725 টকা আছে তো এইটো আপোনালোকৰ ডিপি প্ৰাইচত যদি হ'ব তেতিয়াহ'লে 540 টকা হ'ব এই 540 টকা যদি আপোনালোকৰ হয় তেতিয়াহ'লে কি হ'ব আপোনালোকে এটা মানুহক যদি দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ পাৰ বটল এটা বটল দিয়াৰ লগে লগে আপোনালোকৰ কিমান হ'ব 185 रुपीस আপোনালোকৰ এটা প্ৰফিট হ'ব ৰিটেল প্ৰফিট ঠিক আছে এই ৰিটেল প্ৰফিটটো হোৱাৰ লগে লগে আপোনালোকে এটা ক্যালকুলেশন কৰি লওক যদি আপোনালোকে ৱেল হাৰ্টটো যদি 540 টকা যদি আপোনালোকে পাইছে যদি 725 টকা দিয়ে এটা কাষ্টমাৰক তেতিয়াহ'লে আপোনালোকে কি কৰিব এটা বটলৰ পৰা 185 रुपीस কৰি পাব আৰু আপোনালোকে ইয়াত চাই লওক ধুনীয়াকৈ মই ওলাই দিছো আপোনাৰ এটা বটল যদি তিনিজনক আপোনালোকে যদি এদিনত তিনিটা মানুহক দিব পাৰে তেতিয়াহ'লে আজি প্ৰথম কথা হৈছে আজি প্ৰত্যেকটা মানুহে ল'ব কাৰণ এইটো আমাৰ এক্সপিৰিয়েঞ্চ আছে যে প্ৰত্যেকটা মানুহে ল'ব বিচাৰে কিয়নো আজি ইমান এটা ৰিক্সৰ লাইফত থকাতকৈ যদি আজি আমি যদি 725 টকা দি পিনি যদি আমি কিবা এটা খাওঁ যিটো লোৱাৰ লগে লগে আমাৰ কেতিয়াও ভৱিষ্যত মানে তেনেকুৱা আমাৰ একো টেনচন নাথাকিব যে হাৰ্ট এটেক আহিব বুলি সো তেনেকুৱা এটা প্ৰডাক্ট আজি প্ৰত্যেকটা মানুহে বিচাৰে আৰু হেতু কাৰণে আজি আমাৰ ইয়াৰ প্ৰাইচটো 725 रुपीस আছে আৰু যদি ধৰি লওক আপুনি মই অকল ৰিটেল প্ৰফিটৰ কথা কৈ আছো বাকি যেটো আপোনাৰ 540 পাইছে এটো তো আপোনাৰ আহিবই কিন্তু আপুনি 725 ত দিয়াৰ লগে লগে যে এটা 185 रुपीस এটা আহি গৈছে পাৰ বটলত আপোনালোকে ক্যালকুলেশন কৰি লওক যদি আপোনালোকে পাৰ ডে যদি আপোনালোকে 3টা মানুহক দি আছে তেতিয়ালে টোটাল আপোনাৰ কিন্তু কিমান হৈছে 555 টকা আপোনাৰ এটা দিনত আহি আছে তেতিয়ালে আপোনালোকে ভাবক 555 যদি এটা দিনত আহে তেতিয়ালে আপোনালোকে 555 * 30 যদি কৰে 30 দিনত তেতিয়ালে আপোনাৰ এটা সপ্তাহ এটা মাহেকত আপোনাৰ 16650 টকা ইনকাম আহি আছে ৰাইট সো এইখিনি বস্তু অহাৰ পাছত আপোনালোকে ভাবি লওক যে আজি মাত্ৰ এটা প্ৰডাক্ট লৈ পিনি যদি আপোনালোকে মাহেকত যদি 16650 টকা যদি ইনকাম কৰিব পাৰিছে তাকো মাত্ৰ ৰিটেল ইনকাম তেতিয়ালে আপোনালোকৰ আমাৰ ইয়াত কিমান আছে প্ৰডাক্ট আপোনালোকে চাই লওক আৰু অকল 725 টকাটো হ'ব পাৰে বহুতক লাগিব পাৰে যে অকমান প্ৰাইচটো হাই আছে বলে কিন্তু আমাৰ ইয়াত বহুত তেনেকুৱা প্ৰাইচ আছে ইয়াতকেও লো আছে আৰু আপোনালোকক মই জাস্ট অকল এটা প্ৰডাক্টৰ বিষয়ে দেখালো আপোনালোকে বহুত যদি আপোনালোকে এই জি কেজনৰ ঘৰত যে যাব যদি আপুনি ইহঁতক আৰু যদি দুটা প্ৰডাক্ট এড কৰি দিয়ে তেতিয়ালে আপোনালোকৰ মিনিমাম আপোনালোকৰ 25000 কিন্তু এটা মাহেকত আহি আছে ইনকাম অকল ৰিটেল ইনকাম ঠিক আছে আৰু মই সেকেন্ড টাইপস অফ ইনকামটো কৈছো যে সেল টাৰ্নওভাৰ বোনাছ আৰু একচুয়ালি এটো উইকলি ইনকাম হয় এটা ইয়াত কি কৰিব লাগিব আপোনাৰ যেহেতু আইডি লগোৱাৰ লগে লগে কি হয় আপোনাৰ এটা ইউনিক আইডি পাই যাব আইডিটো অহাৰ লগে লগে ধৰি লওক এটা আপোনাৰ আইডি ঠিক আছে আপোনাৰ আইডি অহাৰ লগে লগে আপোনাৰ এটা অৰ্গানাইজেচন 1 হ'ব এটা অৰ্গানাইজেচন 2 হ'ব আৰু বোথ সাইডে এটা 2 হ'ব কিন্তু ইয়াত এটা কন্ডিশন আছে কন্ডিশনটো হেতু আছে যে আপুনি 5000 रुपीस ল'ব লাগিব প্ৰথমতে প্ৰডাক্ট যদিহে আপুনি সেল টাৰ্নওভাৰ বোনাছৰ ইনকামটো ল'ব বিচাৰিছে আৰু এনেকা নহয় যে আপোনালোকে বলে 5000 টো একেবাৰতে ওৱান টাইমত ল'ব লাগিব তেনেকা নহয় আজি বহুত মানুহে বিজনেছটো
কৰিম বুলি আহিছে সেইটো কাৰণে আজি যিহেতু এটা সোনকালে ইনকাম লাগে সেইকাৰণে আজি মানুহে পাই 5000 কি আজি কিছুমানে 10 to 20000 বজাৰ কৰি লয় নিজৰ ঘৰৰ প্ৰডাক্ট লাগে সেইটো কাৰণে কিন্তু যদি আপোনাৰ ওচৰত বোলে ইনকাম বোলে এতিয়া কৰিব মন গৈছে কিন্তু বোলে আজি জইনিং কৰিছে কিন্তু আজি পইচা নাই তথাপিও নো ডাউট আপোনালোকে এই বস্তুটো 500 পৰা ষ্টাৰ্ট কৰি পিনি আপুনি যেতিয়ালৈকে আপোনাৰ 5000 নহব তেতিয়ালৈকে আপুনি কৰি থাকিব পাৰে যোনদিনাখনে 5000 হৈ যাব আপোনাৰ নিজৰ আইডিটোত বজাৰ আৰু সেইদিনাখনে আপোনাৰ আইডিটো এক্টিভেশন হৈছে বুলি ঘোষণা কৰি দিব তাৰ পাছত কিন্তু কি হ'ব আপোনাৰ সেকেন্ড ষ্টেপটো আপুনি বোলে ভাল পালে প্ৰডাক্ট বিলাক ইউজ কৰি আপুনি বোলে এইজন মানুহক আপুনি কলে অৰ্গানাইজেচন ওয়ানক কোৱাৰ পাছত বোলে চাইছে বোলে তাকো ভাল লাগিলে বিজনেসটো ভাল লাগিলে আৰু হিও বোলে কৰিব বিচাৰিছে তো আজি হি বোলে 5000 লৈছে আৰু অৰ্গানাইজেচন 2 সাইটেও বোলে এটা মানুহক কলে আজি সেই মানুহজনো বোলে 5000 লৈছে সো দুটা মানুহ যেতে 5000 লৈছে 5000 লোৱাৰ লগে লগে কি হ'ব আজি 9% কৰি আমাক 450 টকা কৰি কোম্পানী দিয়ে আৰু 9% যে কৈছে হেতু কিন্তু আমাৰ TDS GST গুটেইখিনি কাটি মেলি দিয়ে নহলে এনে 12% দিয়ে কিন্তু 9% আমাৰ ডাইৰেক্ট একাউন্টত ক্ৰেডিট হয় ঠিক আছে এটা ধৰি লওক ইহতি ভাল পালে ইহতি যেতিয়া লৈছে ইহতকো ভাল লাগিছে কিন্তু আজি এই মানুহজনকো তো ইনকাম লাগে নহয় যিজন ব্যক্তিক আপুনি দিছে আজি সেই মানুহজন বোলে দুটা মানুহক বোলে কলে আৰু দুটা মানুহে বোলে কোৱাত 5000 লৈছে জাস্ট মই এটা উদাহৰণ দিছো আপোনাক ঠিক আছে সেম তেনেকা বোলে অৰ্গানাইজেচন 2 হৈছে ও 5000 সো তেনেকা বোলে টোটাল কিমান হৈছে এইফালে 10000 হৈছে এইফালে 10000 হৈছে এটা 10000 হৈছে এটা কথা মন কৰিব আপুনি কিন্তু মাত্ৰ এই দুটা মানুহকে দিছিলে অৰ্গানাইজেচন 1 আৰু অৰ্গানাইজেচন 2 এটা মানুহক দিছিলে কিন্তু আজি আপুনি আপোনাৰ তলৰ সেই মানুহখিনি কিন্তু আজি যিজন মানুহক আপুনি দিছিলে সেইজন আনিছে আপুনি চিনি নাপাবও পাৰে তথাপি কিন্তু আপোনাৰ তলত কিমান হৈছে আজি হেতৰ আইডি তলত আপোনাৰ আইডি তলত যেহেতু হেতৰ আইডি লগাইছে টোটাল ইনকাম 10000 যদি সৰি টোটাল ইনকাম না টোটাল বিজনেস ইয়াতে বজাৰ কৰিছে ইমান তো হেতৰ টোটাল ইনকামৰ 10000 কৰি আপোনাৰ টোটাল 9% 900 টকা ওলালে ভাবক আপুনি প্ৰথম মাত্ৰ 5000 হে লৈছিল কিন্তু আজি ইহতি লোৱাৰ কাৰণে আজি আপোনাৰ ইনকাম কিন্তু 9% আহি আছে ঠিক আছে ধৰি লওক এটা টাইমত বোলে আপোনাৰ বোলে টোটাল বোলে ইনকাম টোটাল বোলে বিজনেস হৈ গল 50000 আকৌ এফালে টোটাল বোলে বিজনেস হৈ গল 50000 এটা 50000 যদি চাই তেতিয়ালে 50000 টোটাল আপোনাৰ 4050 টকা 4500 টকা আপোনাৰ ইনকাম 9% আহি গৈছে ঠিক আছে সো এইখিনি বস্তু আছে যিখিনি আজি মানে আপোনাৰ ইনকামটো পাব হেতু আৰু আপোনাৰ উইকলি পাব এটো উইকলি পাব ঠিক আছে আৰু এটা মই দেখাই দিছো ইয়াত এতিয়া ধৰি লওক আপোনাৰ বোলে এটা সাইটে বোলে 50000 হৈ গল এনেকাটো নহব বোলে যে আপোনাৰ বোলে এটা সাইটে 50 সদায় বোলে সেম যাব ধৰি লওক এটা 15000 হৈ গল 50000 হৈ গল এটা সাইটে বোলে 1.5 লাখ টকা হৈ গল বজাৰ এটা 1.5 লাখ টকা যে হৈ গল এতিয়া হে 1.5 লাখ টকা যে হৈ গল এতিয়া তেতিয়ালে এতিয়া আপোনাৰ ইনকামটো কেনেকৈ আহিব কেনেকৈ আহিব ইনকামটো কাৰণ আপোনাৰ যে 50000 এটা সাইটে হৈছে এটা সাইটে 1.5 লাখ টকা হৈছে তো এতিয়া আপোনাৰ টোটাল 50000 এ ম্যাচিং হ'ব আৰু 1 লাখ টকাটো কি হ'ব আপোনাৰ ক্যাৰি ফৰৱাৰ্ড হৈ যাব আৰু এই ক্যাৰি ফৰৱাৰ্ডটো হোৱাৰ লগে লগে আপোনাৰ 50000 এৰ ইনকাম 4500 টকা আহিব কিন্তু বেলেগ কোম্পানীত কি দেখা পাইছো মই কিছুমান কোম্পানীত মই নাম নকও কিছুমান কোম্পানীত এনেকুৱা হৈ যায় আপোনাৰ টোটাল বোলে এটা সাইটে 1.5 লাখ টকা হৈছে এটা সাইটে বোলে 50000 হৈছে কিন্তু 50000 আপোনাক গোটেই ম্যাচিং কৰি পিনে আপোনাক 4500 টকা দি দিব কিন্তু 1 লাখ টকাটো কিন্তু এটো কোম্পানীয়ে লৈ লয় এইটো কিন্তু ক্যাৰি ফৰৱাৰ্ড নকৰে তো এই বস্তুটোৰ কাৰণে আজি মোক ভাল লাগিলে কাৰণ সক আপুনি কেতিয়াও ক'ব নোৱাৰে যে আপোনাৰ সদায় দুটা টিম ভালকে কাম কৰিব কাৰণ এটা টাইমত এনেকাও হৈ যাব পৰে যে আপোনাৰ বোলে এইফালে বোলে আপোনাৰ 1 লাখ টকা হৈ গল এইফালে বোলে 0 আপোনাৰ বোলে একদম বোলে নাই নহয় তেনেকা তথাপি মই কৈছো একেবাৰে 0 নীল বোলে কিন্তু তথাপিও আপোনাৰ হে জিটো যে হৈছিল ক্যাৰি ফৰৱাৰ্ড হেতুৰ পৰা কিন্তু আপোনাৰ টোটাল ইনকাম হৈ যাব 9000 টকা 1 লাখৰ ইনকাম ভাবক সো এইখিনি বস্তু আছিল মাই ডিয়াৰ ফ্ৰেন্ডস যে আজি প্ৰত্যেকটা মানুহে আজি ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি কিয় কৰিব লাগে তাৰ কাৰণটো এইটোৱে আৰু এতিয়া আপোনালোকে চালে যে আমাৰ তেনেকা ইনকাম প্ল্যানটো কেনেকুৱা আছে আৰু ইয়াত হাইয়েস্ট ইনকাম 2,10,000 লৈকে পাৰ উইক পায় আৰু অলৰেডি আমাৰ অসমত তেনেকা বহু কেইজন ব্যক্তি আছে যোনে 2,10,000 পাৰ উইক লৈ আছে সো এইখিনি আছিল যদি ভিডিওটো অলপমান লং হৈ গল তাৰ কাৰণে সৰি সো হেতু কাৰণে আপোনালোকে নিজকে এবাৰ চাওক আৰু যদি অকমান ভাল পায় তেতিয়া হলে আপোনালোকে বেলেগক শেয়াৰ কৰক আৰু যাতে আপোনাকৰ এই ভিডিওৰ শেয়াৰ যোগেদি যাতে প্ৰত্যেকটা মানুহে নিজৰ ইন্ডাস্ট্ৰিটো চয়েস কৰিব পাৰে ভাল এটা ইন্ডাস্ট্ৰি ভাল এটা কোম্পানী চয়েস কৰিব পাৰে সো এইখিনি আছিল সো উইশ ইউ অল দা বেষ্ট থ্যাংক ইউ জয় হিন্দ জয় মালবী